নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোক সকলোকে এছে কনসেপ্ট লাৰ্নিংৰ আন এটা ভিডিঅ'ত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত লৈ আহিছো গাৰ্মেণ্ট ডিজাইনিংৰ অৰ্থাৎ পোছাক ৰূপাঙ্কনৰ কেইটামান কোৱেশ্চন আৰু আনসাৰ। সো তোমালোকে মনোযোগেৰে শুনিবা আৰু নোট কৰি যাবা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা। সো প্ৰথম কোৱেশ্চনটো হল যোগ কেই প্ৰকাৰৰ ল'ব লাগে। যোগ দুই প্ৰকাৰৰ ল'ব লাগে। ফাৰ্ষ্টটো হল কি বুকুৰ জোখ লোৱা পদ্ধতি, দ্বিতীয়টো হল কি পোনপটীয়াকৈ জোখ লোৱা পদ্ধতি। জোখ লোৱা সময়ত ল'ব লগা সাৱধানতাসমূহ কি কি? জোখ লোৱা সময়ত ল'ব লগা সাৱধানতাসমূহ হল জোখ লোৱা সময়ত গ্ৰাহকজন স্বাভাৱিক অৱস্থাত থিয় হ'ব লাগে। ২ নম্বৰটো হল গ্ৰাহকজনে কেনে ধৰণৰ পোছাক পিন্ধি আহিছে সেয়া লক্ষ্য কৰিব লাগে। ৩ নম্বৰটো হল গ্ৰাহকজনে শাৰীৰিক গঠন অস্বাভাৱিক হলে বৈজ্ঞানিক নিয়ম বাদ দিব লাগে। ৪ নম্বৰটো হল যিকোনো পোছাকৰ জোখ ল'বলৈ হলে পূৰ্ণ দিগৰ জোখ ল'ব লাগে। পেণ্টৰ জোখ লোৱা সময়ত গ্ৰাহকজনে কিহৰ ওপৰত থিয় কৰাই জোখ নিৰ্ণয় কৰিব লাগে। পেণ্টৰ জোখ লোৱা সময়ত প্লেটফৰ্মৰ ওপৰত থিয় কৰাই জোখ নিৰ্ণয় কৰিব লাগে। নেক্সট কোৱেশ্চন হল জোখ কেই ধৰণে লোৱা হয়। সাধাৰণতে দুই ধৰণে জোখ লোৱা হয়। ১ নম্বৰ হল কি বুকুৰ জোখ লোৱা পদ্ধতি, ২ নম্বৰ হল কি পোনপটীয়াকৈ জোখ লোৱা পদ্ধতি। নেক্সট কোৱেশ্চন জোখ লোৱা সময়ত দৰ্জীজনে কি কি নিয়ম মানি চলিব লাগে। জোখ লোৱা সময়ত দৰ্জীজনে তলত দিয়া নিয়মসমূহ মানি চলিব লাগে। ১ নম্বৰ হল কি গ্ৰাহকজনক স্বাভাৱিক অৱস্থাত থিয় কৰাব লাগে। ২ নম্বৰত হল জোখ লোৱা সময়ত শ্বাস প্ৰশ্বাসত যাতে আদান প্ৰদান নহয় তালৈ লক্ষ্য কৰিব লাগে। ৩ নম্বৰত হল গ্ৰাহকজনৰ শাৰীৰিক গঠন যদি অস্বাভাৱিক হয় তেতিয়া বৈজ্ঞানিক নিয়ম বাদ দি কাপোৰ কাটিব লাগে। ৪ নম্বৰ হল শৰীৰৰ জোখ অনুসৰি কাপোৰ জুৰিব নে নাই সেয়া লক্ষ্য কৰিব লাগে। মানুহৰ শৰীৰটো কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি? মানুহৰ শৰীৰটো তিনিটা ভাগত ভগোৱা হৈছে। এটা হল কি হেড, ২ নম্বৰটো হল কি ট্ৰাংক, ৩ নম্বৰটো হল কি এক্সট্ৰিমিটিজ। নেক্সট কোৱেশ্চন মানুহৰ শৰীৰৰ মূৰটোক কি বুলি কোৱা হয়। আনসাৰ হল কি মানুহৰ শৰীৰৰ মূৰটোক চূড়া বুলি কোৱা হয়। নেক্সট কোৱেশ্চন অন্তভাগ বুলিলে কি বুজায়। আণ্ডাৰপেণ্টক অন্তভাগ বুলি কোৱা হয়। নেক্সট কোৱেশ্চন কঁকালৰ তলৰ অংশ বুলিলে কি বুজায়। কঁকালৰ তলৰ অংশ সাধাৰণতে চেলোৱাৰ পায়জামা তথা পেণ্ট পিন্ধাৰ অংশ বুজা যায়। এইখিনি স্থানক হেঞ্চ বেণ্ড বুলি জনা যায়। নেক্সট কোৱেশ্চন মানুহৰ শৰীৰত কেই প্ৰকাৰৰ জোৰা থাকে। সাধাৰণতে মানুহৰ শৰীৰত 4 প্ৰকাৰৰ জোৰা থাকে। এটা হল কি গ্লাইডিং জইন্টছ, এটা হল বেল আৰু শৰ্ট জইন্ট, আৰু এটা হল পিভট জইন্ট, আৰু এটা হল হিঞ্জ জইন্ট। শৰীৰৰ কোনবোৰ জোৰা অনাশয়ে ভাঁজ কৰিব লাগে। গ্লাইডিং জইন্টছৰ জোৰাবোৰ অনাশয়ে কি কৰিব লাগে ভাঁজ কৰিব লাগে। শৰীৰৰ কোনবোৰ জোৰা ফুট বেল্টৰ দৰে এটাক আনটোক গোট খাই থাকিব লাগে। পিভট জইন্টছ অংশসমূহ এটাই আনটোক কি কৰিব লাগে গোট খাই থাকিব লাগে। নেক্সট কোৱেশ্চন পুৰুষ আৰু মহিলাৰ দেহৰ পাৰ্থক্য কি? আনসাৰ হল পুৰুষ আৰু মহিলাৰ পাৰ্থক্যসমূহ তলত দিয়া হৈছে। এটা হল পুৰুষৰ ক্ষেত্ৰত কি ওখ আৰু মহিলাৰ ক্ষেত্ৰত কি চুটি। মহিলা হল চুটি, পুৰুষ হল কি ওখ। ২ নম্বৰটো হল পুৰুষৰ ওজন কি বেছি, মহিলাৰ ওজন কি কম। ৩ নম্বৰটো হল কি
পুৰুষৰ বডি ৰাইজ পাতল আৰু মহিলাৰ বডি ৰাইজ কি গধুৰ। 4 নম্বৰটো হ'ল কি পুৰুষৰ টিকা সাধাৰণ আৰু মহিলাৰ টিকা গধুৰ। 5 নম্বৰটো কি পুৰুষৰ শৰীৰ দৌৰ বেছি মহিলাৰ দৌৰ কম। পুৰুষৰ শৰীৰৰ দৌৰ বেছি মহিলাৰ দৌৰ কম। তাৰপিছত নক্সাত জোখ লোৱা সময়ত নক্সা আঁকা দিশসমূহ কি কি? নক্সা দোষসমূহ হ'ল পোচাক নিখুঁত হয়, পোচাকৰ জোখ অনুসৰি কাপোৰ জুৰিব না নাই সেয়া লক্ষ্য কৰা প্ৰয়োজন। 3 নম্বৰত ডিঙি কিমান ডাঙৰ বা সৰু, যি ষ্টাইল ডিজাইন দিব লগা আছে সেইবোৰ নক্সাত স্পষ্ট হ'ব লাগে। 4 নম্বৰত হ'ল স্কেল অনুসৰি অঁকা নক্সা ফাইল কৰি ৰাখিব লাগে। নেক্সট কুৱেশ্যন, কামৰ সুবিধাৰ কাৰণে নমুনা কেই প্ৰকাৰ আৰু কি কি? কামৰ সুবিধাৰ কাৰণে নমুনা 8 প্ৰকাৰৰ। 1 নম্বৰ হ'ল কি সাধাৰণ পেটাৰ্ণ, 2 নম্বৰ হ'ল গাইগুটীয়া পেটাৰ্ণ, 3 নম্বৰ হ'ল ৰেডিমেড পেটাৰ্ণ বা বোৰ্ড পেটাৰ্ণ, 4 নম্বৰ হ'ল কি ফাইনেল পেটাৰ্ণ, 5 নম্বৰ হ'ল কুন্দা পেটাৰ্ণ, 6 নম্বৰ হ'ল ব্লক পেটাৰ্ণ লেআউট, 7 নম্বৰত হ'ল ডাঙৰ সৰু কৰিব পৰা পেটাৰ্ণ আৰু 8 নম্বৰ হ'ল কি ফিটিং পেটাৰ্ণ।